বিহালীত শোকাবহ ঘটনা সংঘটিত হৈছে। বজ্ৰপাত পৰি মৃত্যু হৈছে এজন যুৱকৰ। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেডেটিৰ জামুৱনীত আজি পুৱা সংঘটিত হৈছে ঘটনাটো। পুৱা খেতিপথাৰত কোৰেৰে আলিত দি থকা অৱস্থাতে বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় বেডেটিৰ জামুৱনীৰ ধন কটকী আৰু অৰুণা কটকীৰ পুত্ৰ সুনীল কটকী নামৰ যুৱকজনৰ। পৰৱৰ্তী সময়ত বিহালী প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে কেথলিক হাস্পতাললৈ নিয়া হয়। পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক। উল্লেখ্য যে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া অঞ্চলটোৰ এজন সৰবৰাহী অমায়িক যুৱকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। পুনৰবাৰ জনাইছো, বিহালীত শোকাবহ ঘটনা সংঘটিত হৈছে। বজ্ৰপাত পৰি মৃত্যু হৈছে এজন যুৱকৰ। যুৱকজনৰ নাম সুনীল কটকী বুলি জানিব পৰা গৈছে। পুৱা খেতি পথাৰত কাম কৰি থাকোঁতে বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হৈছিল সুনীল কটকী আৰু তাৰ পাছতেই প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু উন্নত চিকিৎসাৰ বাবে কেথলিক হাস্পতাললৈ নিয়াৰ পাছতে চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক। আজি বৰ দুৰ্ভাগ্যৰ কথা যে আমাৰ জামুৱনীৰ বিহালীৰ জামুৱনী গাঁৱৰ ধন কটকীৰ ল'ৰা সুনীল কটকী বয়স 15 বছৰ, এইবাৰ মেট্ৰিক কেণ্ডিডেট আছিলে। বৰ অমায়িক ল'ৰা। আজি ৰাতিপুৱা পথাৰৰ আলি কাটি থকা অৱস্থাত যি বিজুলী ঢেৰেকণি আহিছিলে, সেই বিজুলী ঢেৰেকণি তেওঁৰ গাত পৰি আহত হয় আৰু আমি ততাতৈয়াকৈ বিহালী হস্পিটেললৈ লৈ আনো। বিহালী হস্পিটেলৰ পিছতে উন্নত চিকিৎসাৰ বাবে আমি কেথলিক হস্পিটেললৈ লৈ যাওঁ আৰু দুৰ্ভাগ্যৰ কথা যে কেথলিক হস্পিটেলে তেওঁক মৃত ঘোষণা কৰে আৰু আমি বৰ্তমান ডেড বডি লৈ আহিছোঁ আমাৰ পষ্টমৰ্টেমৰ কাৰণে আৰু পষ্টমৰ্টেম কৰাৰ পিছতে আমি ঘৰলৈ লৈ যাম। এইখিনি কথা বৰ দুৰ্ভাগ্যৰ কথা আজি।